হাই গাইছ, আজি হ'ল চানডে। তো চানডে হিচাপে ব্লগটো বনাবলৈ ট্ৰাই কৰোঁ যে চানডে হিচাপে গোটেই দিনটো ঘৰত কি কৰি থাকোঁ, সেইটোৱে আজি জাষ্ট দেখাবলৈ ট্ৰাই কৰিম। চ' চাই থাকক কেনেকুৱা লাগে। মোৰ য'ত বিছনাখন চাই বতাহ নালাগে, কাৰণ ৰাতি কি কৰিছোঁ ফেনখন ওপৰত আছিলে, মোৰ বিছনাখন বতাহ নালাগে কেনে গোটেই বিছনাখন টানি কিনে ঘৰতে পাৰিলোঁ। এতিয়া বিছনাখন बेटा अब तू गया देख মানে ফেনখন আছে একদম পূৰা এইখিনি জেগাত, আৰু বিছনাখন আছে এইখিনি। তো বতাহ নালাগে, তো ৰাতি মই এইখিনি এইখিনিত আহি শুই দিওঁ। বাকীখিনি কাম কৰিব কেনে এইজন মানুহৰ দ্বাৰা বাকীখিনি কাম কৰিব লাগিব, আৰু এইজন মানুহ বাকীখিনি কাম কৰিব। ये भगवान क्या जुलुम है, सारा काम करूं मैं खाए वो, अब कुछ नहीं हो सकता क्या? এইটো ভণ্টি হয়। ফাইনেলি মুখ হাত ধুলোঁ, মুখ হাত ধুই তো এতিয়া আমাৰ কেলনি শুনিবলৈ ৰেডি হৈ থাকক। মাজে মাজে লাইফটো ৰিষ্টাৰ্ট কৰিব কাৰণে ভয় কৰিব নালাগে। কেতিয়াবা কেতিয়াবা ন লাইফটো আকৌ এবাৰ জিৰ'ৰ পৰা ষ্টাৰ্ট কৰি চাব। মাজে মাজে এনেকুৱা কথা কৈ থাকিম। সেয়া চাহ আহি পাইছে, ৰাতিপুৱাৰ প্ৰথম চাহ হিচাপে ভণ্টিয়ে চাহ বনাই লৈ আহিল। চাহ ভাতো লৈছে নেকি? ৰাতিপুৱাই দিয়ে ভাত মাৰি দেখিছে। কোনোবা আছে নহয় ৰাতিপুৱাই দিয়ে ভাত মৰা মানুহ? হ'ব বাৰু 25-26 টকা, কিন্তু মাৰ হাতেদি খাওঁ একো নাখাওঁ। কেতিয়াবা কেতিয়াবা কেলক্স খাওঁ, নহ'বা উচ্চে খাওঁ। তো এইকাৰণে আৰু গাখীৰৰ লগতে অলপ কেলক্স বা উচ্চকে অলপ খাওঁ আৰু। অলপমান ওলাই যাওঁ, বজাৰ কৰি আহোঁ। তো ৰবিবাৰ হিচাপে গোটেইবিলাকে ঘৰতে আছোঁ। কিবা এটা লৈ আনো। গাড়ীলৈ আহিম বুলি ভাবিছিলোঁ, লাষ্টত আৰু ভাবিলোঁ ওচৰতে ৰ'দ চদ দিয়া নাই, ধুনীয়া বতৰ হৈছে। তো বতৰো মজা লওঁ আৰু লগতে অলপ খোজকাঢ়ি আহোঁ বুলি ভাবি কিনে লাষ্টত খোজকাঢ়ি আহিলোঁ আৰু। আমাৰ গাহৰি 100 টকাৰ গাহৰি মাংস লৈ কেনে আৰু ঘৰলৈকে ওলালোঁ আৰু লাহেকৈ। ইমানে এনেকুৱা দুখৰ সুখৰ ভিতৰতে চলাই যাই আছোঁ আৰু লাহে লাহে। কেনেকুৱাকৈ চলিছোঁ নাজানো আৰু, চলি আছোঁ আৰু ভগৱানে চলাই আছে, চলি যাই আছোঁ আৰু। তাতকৈ বেছি আৰু লাইফত একো কৰাও নাই, নকৰোঁ। ভগৱানে ইচ্ছা, ভগৱানে দিব। ৱেডাৰটো এনেকুৱা হৈ থাকিলে মনটো বহুত ভাল লাগি থাকে। কি কৰিছা তহঁতে? কি কৰি আছা? মোৰ গামোচা কৰিছোঁ, মোৰ অৱস্থা কি কৰিম? বজাৰৰ পৰা আহিলোঁ, বজাৰৰ পৰা আৰু যিহেতু আজি ৰবিবাৰ ঘৰত আৰু কোনো নাই, মই সৰু ভণ্টি আৰু ভণ্টি দুই আছোঁ। তো ভাবিলোঁ 100 টকাৰ এটা অকণমান গাহৰিকে লৈ আহিলোঁ। তো গাহৰিটোৱে বনাওঁ। তো চাই থাকক। এই আনিলে অকণমান বইল কৰিয়ে লওঁ, বইল কৰি কিনে বনাওঁ। দুজনৰ কাৰণে হৈ যাব আৰু। সৰু ভণ্টিটো নাখায়, ডাঙৰটোৱে অকণমান আৰু মই বুঢ়ীয়ে ৰিলচ বনাইছে। আগতে নাথাকা বুঢ়ীয়ে, সেই আগতে নাথাকা বুঢ়ীয়ে ৰিলচ বনাইছে। চাওক, সেই আগতে নাথাকা বুঢ়ীয়ে ৰিলচ বনাইছে। এইবিলাক অকল বাহিৰে চাওক, আগতে নাই, আগতে নাথাকা বুঢ়ীয়ে ৰিলচ বনাইছে। ৰিহাৰ্চেল কৰিছে। বিহাইণ্ড দ্য চিন, that is the director, and কি কয় এইটো মেকআপ আৰ্টিষ্ট। টেষ্টটো ধুনীয়া লাগিছে। চাওঁ দাঁতকেইটা ওলাই দিয়া হ'ল। ইতিমধ্যে গাহৰিখিনি বইল আহি গ'ল। এইটো গাহৰি বনালে আৰু মই এক্সট্ৰাকৈ তেল দিলোঁ, এনেকুৱা কিছুমান তেল দিলোঁ। তাৰপৰা যিটো তেল ওলাই সেই তেলতে আৰু আলু চালু গোটেইখিনি ভাজি লওঁ। তাতে মই এক্সট্ৰাকৈ তেল নিদিওঁ। মই সৰু ভণ্টি ডাঙৰ ভণ্টি আৰু 1.5 মাহ দিলে হৈ যাব আৰু। মাংসটো হৈ হওক আৰু এইপিনে চাউলটো ধুই থৈ দিব পাৰিম। লাহে লাহে পিঁয়াজখিনি বাং আহিছে আৰু কৰি মেইন মেটেৰিয়েলটো পেলাই দিওঁ আৰু মেইন মেটেৰিয়েলটোৰ কালাৰ আহি যাব তেতিয়ালৈ, আৰু পিঁয়াজৰো ব্ৰাউনটো আহি যাব। ৰং চোৱা হয় আৰু পোৱালীয়ে খাব যিহেতু। ফাইনেলি ভাতৰো চিটি মাৰি দিলে। ভাতটো
হৈ গ'ল মাংসটো হয় আৰু তো গাটো ধুই আহিছোঁ পটককৈ তো গা চা ধুই কিনে আপোনাৰ লগ পাই আছোঁ গা চা ধুই কিনে ওলালোঁ গা চা ধুই কিনে ওলালোঁ এতিয়া ভোক লাগিছে বোলে ভাতটো খাব কাৰণে ৰখি আছোঁ মোৰ কাৰণে তো গা ধোৱাতে টাইম মই ফেচ ৱাছে নকৰোঁ আজি ফেচ ৱাছ কৰি গালি অলপ থাকিব নোৱাৰিল সেইকাৰণে অকলে অকলে বহিছে খাব কাৰণে ঠাণ্ডাই বুলি বহি গ'লোঁ আৰু খাব কাৰণে সেইটো ৰাক্ষসনীটো আগতেই বুলিছে অকলে অকলে বুলিছে ওপৰত খাব খোৱা লোৱা হ'ল তো অকণমান কিনো কৰিম আৰু অলপমান মোবাইলটোকে টিপোঁ নেটফ্লিক্স চাওঁ বিছনাখনত বাগৰোঁ ডেট ইজ আমাৰ ফেভৰেট প্লেচ আৰু মই লকডাউনৰ গোটেইখিনি সময় এই জাগাখিনি শুই কিনে ওলাইছোঁ আৰু এইকাৰণে হ'ল মোৰ এই জাগাখিনি লকডাউনৰ পৰাই ফেভৰেট প্লেচ আৰু লগৰকেইটা আহি কিনে বেলেগ ক'তো নিবিচাৰে এইখিনি জেগাত আহি কিনে বিচাৰে A few moments later. তিনিটাতে হৈছিলোঁ দিনটোৰ পৰা একেবাৰে 6:30 বাজিব সেনেকৈ কৰি আৰু দিনটো যাই আছে আৰু এতিয়া গধূলি টাইমৰ গধূলি টাইমে আহিল আৰু অকণমান ব'লক এতিয়া মোৰ লগত খোজকাঢ়িব যাওঁ তো আৰু খোজকাঢ়ি আহি কেনে আৰু আজি দিনটো ব্লগে থাকিম লগৰ লগত লগ কৰিলোঁ আন্ধাৰে হৈ গ'ল তো ৰাতি যাই কেনে আৰু খোজকাঢ়িব গ'লোঁ খোজকাঢ়ি কিনে ঘৰত আহিছোঁ এইখিনি নকৰিলোঁ লগৰ কেইটামানক লগ পালোঁ তো লগ পালে আৰু ল'ৰাৰ আড্ডাটো জানে আৰু কেনেকুৱা টাইপৰ বিহেভৰ পৰা আদি কৰি কেনেকুৱা টাইপৰ কথা চলে তো নকৰিলোঁ আৰু এতিয়া যাওঁ ঘৰতে আহিছোঁ আৰু ঘূৰি তো ঘৰত আহি ভাত খাওঁ খাই কিনে আজি ভিডিঅ'টো এইখিনি এটা সমাপ্তি কৰিম আৰু আৰু কিনো কৰিম চবেই নিজৰ নিজৰ মোবাইলৰ লগত বিজি তো অকণমান দেৰি অকণমান মোবাইল চাই বিচনা পাৰোঁ পাৰি চাৰি কেনে আৰু আজিৰ ব্লগটো ইয়াতে সমাপ্তি কৰোঁ চ' ৰবিবাৰ হিচাপে আজি ব্লগটো দেখালোঁ ঘৰৰ ভিতৰতে কেনেকুৱা হ'ল নাজানো আৰু বাই चल रोमत ये ले আৰু বাই थैंक यू सारा